Hello friends, এতিয়া মই ভ্যাকচিন লবৰ কাৰণে গৈ আছো। বহুদিন ট্ৰাই কৰি ফাইনালি আজিৰ কাৰণে স্লটটো পালো। মোৰ ভ্যাকচিনেশনৰ টাইমিংটো 9টা বজাৰ পৰা 1:30 বজালৈ পৰিছে। গতিকে অলপ সোনকালে ওলাই আহিছো কাৰণ তাত লাইন হ'ব লাগিব। এতিয়া প্ৰায় 8টা বাজিছে আৰু 2-3 মিনিট মানৰ পিছত আমি ভ্যাকচিনেশন চেণ্টাৰটো পাই যামগে। বলক তেন্তে গৈ থাকো। Subscribe now and press the bell icon. Never miss an update. Seeing eyes of mine, what do you feel beside? I don't know where we're gonna fly like you did sometimes. Seeing eyes of mine, love, 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 I wanna be strong, strong, we're doing wrong, wrong. या মোৰ ভ্যাকচিনেশন চেণ্টাৰটো পালোহি মৰিগাঁও মজলীয়া বিদ্যালয় আমি অলপ সোনকালে পালোহি স্কুলৰ গেট খোলাই নাই গতিকে আমি বাহিৰতে এটা ৱেট কৰি আছো বতৰটো বহুত বেয়া গতিকে বৰষুণ পৰিব যেন লাগিছে বৰষুণৰ নাম লওঁতেই বৰষুণ দিয়া আৰম্ভ কৰিলে এয়া চাওক বৰষুণ দিয়া আৰম্ভ কৰিছে Seeing eyes of mine, you see, there are no trees inside of me. ভ্যাকচিনেশন চেণ্টাৰৰ বাহিৰত কেইটামান পোষ্টাৰ লগাই থৈছে ইনফৰমেশ্যনৰ কাৰণে বলক সেইকেইখন চাই আহোঁ কি লিখি থৈছে ইয়াতে কিছুমান ইনফৰমেশ্যন দিয়া আছে আপোনালোকে চাই ল'ব পাৰে মই গোটেইকেইখন পোষ্টাৰ জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ অলৰেডি গেট খুলিবলৈ আৰম্ভ কৰিছে আমি এতিয়া ভিতৰলৈ সোমাই যাম বৰষুণৰ ফলত চবফালে পানীয়ে পানী যেনে তেনে ভিতৰলৈ সোমাই যাব লাগিব এতিয়া আৰু এই বাৰান্দাতে আমি লাইন পাতিব লাগিব এজন দুজনকে ভ্যাকচিনেশন কৰাৰ কাৰণে মানুহবোৰ আহি আছে ভ্যাকচিন লোৱাৰ লাইনত মই প্ৰথম গতিকে মই সবতছে আগত লাইনত থিয় হৈ আছো মেডিকেল ষ্টাফো আহি পালেহি কিন্তু ভ্যাকচিনটো আহি পোৱা নাই গতিকে আমি ভ্যাকচিনৰ কাৰণে ৰখি আছো বহুত টাইম ৰখাৰ পিছত এয়া ভ্যাকচিন আহি পাইছেহি এতিয়া হয়তো এন্ট্ৰি কাম আৰম্ভ হ'ব এয়া আমি এন্ট্ৰি কৰাৰ কাউণ্টাৰত গৈছো ইয়াতে আমাৰ নাম ফোন নম্বৰ আৰু সিক্ৰেট কোডটো যেটো আমি স্লট বুকিং কৰোতে সিক্ৰেট কোড পাইছিলো হেতু ইয়াতে দিব লাগিব ইয়াতে এন্ট্ৰি কৰাৰ পিছত আমি ভ্যাকচিনেশন ৰুমলৈ যাম এতিয়া আমি ভ্যাকচিনেশন ৰুমলৈ যাম
মোৰ ভেকচিনেশ্যনৰ ফাৰ্ষ্ট ড'জটো লোৱা হৈ গ'ল খুব ধুনীয়াকৈ দিলে ইনজেকশ্যনটো একো গমেই নাপালোঁ ভেকচিনটো দিয়াৰ পিছত 30 মিনিটছৰ কাৰণে অবজাৰভেশ্যনত ৰাখিলে তাৰপিছত ৰিলিজ কৰি দিলে আজি ৰাতিলৈ জ্বৰ গাৰ বিষ মূৰৰ বিষ এনেধৰণৰ হ'ব পাৰে দুদিনমানৰ কাৰণে যিমান পাৰি সহ্য কৰিব দিছে আৰু যদি সহ্য কৰিবলৈ নোৱাৰি তেনেহ'লে অকল জ্বৰৰ কাৰণে পেৰাচিটামলটো ল'ব দিছে বাকী গাৰ বিষ আৰু মূৰৰ বিষৰ কাৰণে একো মেডিচিন ল'বলৈ দিয়া নাই আপোনালোকেও যিমান সোনকালে পাৰে কোভিড ভেকচিনটো লৈ ল'ব এই ভেকচিনটোৱে আপোনালোকক কোভিডৰ পৰা প্ৰটেক্ট কৰাত সহায় কৰিব মই covishield ভেকচিনটো লৈছিলোঁ আপোনালোকে যিকোনো এটা ভেকচিন ল'ব পাৰে যোনটো ইজিলি এভেইলেবল হয় আৰু ফাৰ্ষ্ট ড'জটো লোৱাৰ পিছতে অনলাইনৰ পৰা প্ৰভিজনেল চাৰ্টিফিকেটটো উলিয়াই ল'ব পাৰিব ফাৰ্ষ্ট ড'জৰ সেই চাৰ্টিফিকেটখনতে লিখা থাকিব যে আপুনি ফাৰ্ষ্ট ড'জটো লোৱা হৈ গ'ল আৰু নেক্সট ড'জটো আপুনি কোন তাৰিখৰ ভিতৰত ল'ব লাগিব সেই গোটেইখিনি কথা লিখা থাকে আজিৰ ভিডিঅ'টো কেনে পালে জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব That's it for today. Thanks for your time.